মা ও মা মই যাবলৈ ওলাইছো দেই মোক পইচা কেইটামান দিয়া এই মাছজনীও মানে নহয় ক'ত থাকেগে আৰু মানে একদম মাতি থাকিলে নুশুনে মানে খং উঠি যায় মানে ক'বলৈ যাবলৈ ওলোৱা সময়তে এনেকুৱা কৰে সি চাগে আহি ৰখি থাকিবই পাৰে ইমান দেৰি কৰিছে মানে মানুহজনী পইচা কেইটা দিয়া নাই মানে ফোন দাই কৰি লওঁ এজনে ফোন কৰিলে মই গা ধুৱাই নাই জলদি কৰিব লাগিব এতিয়া এইসব মানে ক'ত মৰেগে জানো এইসব জহনি চব মানে ফোনটো সময় ৰিচিভ কৰিব নোৱাৰে মানে জহনি ধোৱাত মা তুমি আহিবানে এইসব মানে বৰ তেজ খোৱা ল'ৰা ছোৱালীও এইসব মানে ফোন এটা কৰিবলৈ শান্তি নিদিয়ে এই বৰুৱানীয়ে ফোন কৰি আছিলে পুতেকৰ কথা কৈ আছে সেই মানে ফোন এটা কৰিবলৈ শান্তি নিদিয়ে মানে কি হ'ল কয় এতিয়া মই তোমাক কালি কৈছিলোঁ নাই মোক পইচা লাগিব বুলি পইচা ল'বৰ বাবেহে চিঞৰি আছোঁ এনেই চিঞৰি থকা নাই যোৱা ৰহ মই আনিব লাগিব পইচা বুলি ক'লে পইচা নাপাওঁ নহয় গছজোপা জোকাৰি দিলে পইচা নপৰে নহয় হ'ব লেকচাৰ মাৰিব নালাগে পইচা দিয়া জলদি ময়ো যাওঁ আৰু নহ'লে চুলি ষ্ট্ৰেট কৰিছিলোঁ ষ্ট্ৰেট হৈ নাথাকিবই আৰু এতিয়া মাজনী তুমি বেছি দেৰি কিন্তু নকৰিবা দেই পইচাকেইটা দিছোঁ বাৰু দেশৰ পৰিস্থিতি একেবাৰে ভাল নহয় জলদি ঘৰলৈ আহিবা হ'ব মা মই জলদি ঘৰলৈ আহিম এই মোক মাতিছে কাৰণেহে মৌচুমীয়ে নহ'লে নগ'লোৱে হয় কিন্তু আজি নগ'লে তাই বেয়া পাবৰ কাৰণেহে মই যাওঁ আৰু ঠিক আছে হ'ব তুমি যোৱা বাৰু মা মই যাওঁ দেই ছোৱালীজনী উলিয়াই পঠিয়ালোঁ হয় এতিয়া আহি নোপোৱালৈকে মানে চিন্তাই লাগি থাকিব মানে ময়ো যাওঁ আৰু ভাতকেইটা বনাওঁগৈ নহ'লে আকৌ আমাৰ এজনে খঙত একদম টিঙি উতলা হৈ যাব নহয় কামৰ পৰা আহি গৰম ভাত খাবলৈ নাপালে দেহা কথা এটা শুনা না কি কোৱা এনেকৈ যে বহুত দূৰলৈ ফুৰিবলৈ যাবলৈ মন যায় ন তুমি আৰু মই কিমান যে ভাল লাগিব মোৰো মন যায় কিন্তু এনেকৈ নহয় ঘৰত মাহঁতে গম পাব লাগে খালি এতিয়া মই গম নোপোৱাকৈ আহিছোঁ ন মৌচুমী ঘৰলৈ আহোঁ বুলি কৈহে ওলাই আহিছোঁ নহ'লেনো মাহঁতে কেলৈ আহিবলৈ দিলেহেঁতেন বাৰু মোক হ'ব ব'লা এতিয়া ভাল ৰেষ্টুৰেণ্টত কিবা এটা খাই ল'ম তাৰ পৰা ঘৰলৈ যামগৈ দেহা আজিৰ দিনটো জাৰ্ণিটো বহুত ভাল লাগিলে ন সঁচাকৈ দেই মোৰ যে সদায় এনেকৈ তোমাৰ লগত ঘূৰি ফুৰিবলৈ মন যায় কিন্তু ঘৰৰ পৰাহে নোৱাৰোঁ জানা তুমি কিবা চাকৰি এটা কৰা তেতিয়া আমাৰ ঘৰত তুমি গৈ মোক খুজিব পাৰিবা তেতিয়া আমাৰ পাপাই একো নকয় ন তোমাক মই যে চাকৰি পালে একদম প্ৰথম তোমালোকৰ ঘৰলৈহে যাম আৰু পিছে এতিয়া যাওঁগৈ ব'লা নহ'লে আকৌ ঘৰ পাওঁতে দেৰি হ'ব নহয় মই যে ঘৰ পাপা নহয় আগতে পালেই হ'ল আৰু নহ'লে পাপাই মোক বহুত গালি পাৰিব জানানে দেহা এই তিনিআলিটোতে ৰখাই দিম তুমি যাবাগৈ বৰ মাজনী তুমি পালাহি মই আকৌ তুমি পাপা পোৱা আগতে আহি নাপাবা বুলি বহুত চিন্তা কৰি আছিলোঁ জানানে পালোহি মা মই সেইকাৰণে পাপা অহা আগতে গুচি আহিলোঁ মৌচুমীহঁতৰ মাকে যে ইমান ভাল পাইছে নহয় এদিন যে তোমাকো মাতিছে গম পোৱা নে ইমান মৰম কৰে মৌচুমীহঁতৰ মাকে মোক ইটো খা মোক লৈ যা কৰিছে কিবা কিবি দি পঠিয়াইছে যদি তুমি লৈ নাহিলা ন কিয় খাব পাৰিলোহেঁতেন আৰু মোক যদি মাতিছে এদিন মই যাম তেন্তে মৌচুমীহঁতৰ ঘৰলৈ মাককো লগ পোৱা নাই লগ পাব পাৰিম ঠিক আছে মা এতিয়া তেন্তে মই ফ্ৰেছ হৈ লওঁগৈ মোৰতো অলপ টিংটিঙাইছে যোৱা ফ্ৰেছ হৈ লোৱাগৈ তুমি আজি যে চুলিখিনি একদম যেনেকৈ ষ্ট্ৰেট দি নিছিলোঁ তেনেকৈ আছে মানে কিন্তু কেতিয়াবা যেতিয়া ফুৰিবলৈ যাবলগীয়া হয় দূৰলৈ তেতিয়াহে মানে চুলিখিনি বেয়া ৰূপ লয় অলপ শুইয়ে লওঁ অলপ ফেচবুকটোকে চাই লওঁ কিনো কৰিম টোপনি অহা নাই এইবোৰ কি দেখিছোঁ ই যে দুজনী বোৱাৰী যে ফটোত যে কেয়াৰিয়াক দি থৈছে কথাটো কি বাৰু খেলি মেলি আছে কিবা কথাটোত আৰু তিনিজনী ভাগৰ কেয়াৰিয়াক দিয়া আছে এই চাৰ্চ লিষ্টখন চাওঁ ৰ বাপৰে চাৰ্চ লিষ্টত এখন গোটেই বোৱাৰী মানুহৰ নামে ভৰ্তি হৈ আছে এখন ইয়ালৈ ফোন এটা কৰি মানে ইয়াক এনেকৈ গালি পাৰিম নহয় মই নহয় ইয়াক মানে এই চব মানে পাগল আছে চব মানে একদম মানে চৰিয়ে গাল ভাঙিব লাগে চবক জহনি নিয়া তেজ খোৱা পাগল পলিয়া তই ফোনটো যে ৰিচিভ কৰিব পৰা নাই ইমান দেখে নাহে তই কোনজনী ভাঙি লগত দিছে আৰু তই যে ফেচবুকত যে বোৱাৰীবোৰ যে ফটো যে কেয়াৰিয়ে কৰিছ কিয় মোৰ ফটোত তই কেয়াৰিয়ে কৰিব নোৱাৰ মোৰ ফটোত তই ৱাৰিয়ে কৰ আৰু ফেচবুকত সেই বোৱাৰীবোৰৰ ফটোত তই কেয়াৰিয়ে কৰ তোক মই এবাৰ লগ পালে তোমাৰ চেণ্টাৰ খুলি চোৱা দিম গম পাওঁ নে তোৰ 7 নম্বৰ
বেলেগ এজনী বোৱাৰী প্ৰেমত পৰিবলৈ আহিছ তই বোৱাৰী পাগল চালা তাকে মোক বেলেগ চলিছে বুলি ভাবিছ নেকি হা বেলেগ চলিছে কিন্তু মই নহয় আকৌ ঠাচ ঠাচ চুচৰ লগাই দিম আকৌ হা চিনি পোৱা নাই মাৰক বেলেগ চলিছে মই নহয় তই আগত দুজনী তিনিজনী গাৰ্লফ্ৰেণ্ড ভাল পাব কিন্তু মই তেহেঁতক বেলেগ আকৌ কৈ দিছোঁ হা চাই ল'বি মোক মাৰক চিনি নোপোৱা নহয় টাউনৰ মাজতে কেতিয়াবা 200 কচি কচি লগাই দিম আকৌ এনেকুৱা কাম কৰা তই এনেকুৱা ফাল্টু বুলি মই জনালে তোক কেতিয়াও ভাল নাপালোঁ গম পাৱনে তই এনেকুৱা ফাল্টু বুলি জনালে মই তোক কেতিয়াও ভাল নাপালোঁ প্ৰথমতে তাৰ যি তেলীয়া কথা যি ভদ্ৰ কথা এতিয়াহে ওলাই পৰিছে হা জুনুকা নকৰি এতিয়া ওলাই পৰিছে আৰু মই তোৰ কথা ঘৰত কি বুলি ক'ম হা তই তেনেকৈ যদি বোৱাৰীবোৰ ফটো যদি কেয়াৰী কৰি থাক মই তোৰ কথা ঘৰত কেনেকৈ ক'ম হা ঘৰত তাক মৌচুমী ঘৰলৈ যাওঁ বুলি কৈ লগ কৰিবলৈ কৈছে তাক সি আকৌ বৌদ্ধকে আকৌ বুজি নাপায় আকৌ সি আকৌ সেই বোৱাৰীকেইজনী আকৌ ফটোক কেয়াৰী দিব যে 100 দিন তোক মই গৈ পাই ৰ তই চিনি পোৱা নাই মোক তই মোলৈ ফোন মেছেজ একো নকৰিবি তোক মই চবতে ব্লক কৰিম হোৱাটছএপত ব্লক কৰিম ফেচবুকত ব্লক কৰিম আৰু তোৰ মই ফোনতো ব্লক কৰি থৈ দিম তই মোলৈ ফোন মেছেজ যাতে একো নকৰ দেই কৈ দিছোঁ তোক মই ভালে কৈছোঁ তোৰ নিচিনা এনেকুৱা এটা নালাগে মোক এনেকুৱা মোৰ পিছত দেই খলৰা পৰি থাকে গম পাৱ তোৰ নিচিনা ফাল্টু চবৰ লগত মই ৰিলেশ্যনত নাথাকোঁ হ'ল ঘৰত মানে মই মিছা কথা কৈ মানে তাক লগ কৰিবলৈ গৈছিলোঁ মানে সি আকৌ কৰিলে এনেকুৱা জহৰ নিদিয়া ধৰ তেজ খোৱাটোত মানে এইটোত মানে এইটো মানে একদম 200 মানে দিব লাগে তাৰপিছতে সিহঁতক কথা পাতিব লাগে